ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল মৰমৰ অসম। আজি গৈ আছোঁ এখন ধুনীয়া গাঁৱলৈ আৰু আপোনালোকক গাঁওখন দেখা মোৰ লগত আছে জুবিন আমাৰ খবৰটা সকলোৱে চিনি পায় হয়তো বহুতে। গতিকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি কিবা খাব পাৰিব। বৰ্তমান মই আহি পালোঁ আমাৰ যোৰাবাৰী অভিযানদাৰ দোকানত নেযাবলগীয়া কিন্তু ভাইটি আৰু এতিয়া আমাৰ সত্যজিৎ চাকৰ লগত যে মই কৈছিলোঁ আৰু গাঁওখনৰ কথা, গতিকে আপোনালোকে চালে পিছদিনা পৰিষ্কাৰ পৰিচ্ছন্ন গাঁওখন প্লাষ্টিক নাই চাই কিনে ক'ব কেনেকুৱা লাগিছে। আৰু আমাৰ পিছত আছে জুবিনদা। জুবিনদা আপুনি কি ক'ব এই গাঁওখনৰ বিষয়ে? আইডলত আপোনালোকে এইফালে চাই লওক, এইফালে ধুনীয়া পৰিৱেশ, প্লাষ্টিক বস্তু একদমেই নাই, গতিকে আপোনালোকে বেমাৰ আছে নেকি?